যি আছে আমি 1 লাখ ভোট পাম এইখিনি বুজি পাওঁ বাকি আদার্স কি ভোট থাকিব এটো কোনে পায় কোনটো ইউপিপিএল পাব কোনটো কংগ্রেস পাব কোনটো জেএমএ পাব এটো মই নিজে ক'ব নোৱাৰো কিন্তু আমি 1 লাখ ভোট পাম সঁচাকৈ ময়ো ইমানখিনি আহিব পাৰিব মই ভাবা নাছিল কিন্তু ৰাইজে মানে বতৰ বেয়া হ'লেও নেউচি নিজৰ কাম এৰি পেলাই হ'লেও আহিছে 50,000কে চাগে অধিকে হ'ব ইয়াতে বহুত মানুহ মই শুনিছোঁ হাইৱে এইফালে কি কয় ৰৌতাৰ পৰা আহা এইফালে ওৰাং চাইডৰ পৰা আহা এইফালে বজাৰৰ পৰা আহা ইমানে যাম বোলে মানুহে গাড়ী সোমাব টান পাইছে তাৰ কাৰণে অলপ এইখিনি আপোনালোকে 50,000 কৈ আছে আৰু গোটাইখিনি আহিলে চাগে এইটো more than 60-70,000 হলেহেঁতেন তো এটা বিধানসভা সমষ্টিত 70,000 মানুহ গোট খাবলৈ আহাটো এইটো কি বুজায় আমাৰ অৰকাৰকেইটাতো আজি যথেষ্ট মনোবল বৃদ্ধি হৈছে আৰু মনোবল বৃদ্ধিৰ আমাৰ প্ৰয়োজনেই নাছিলে সবে আত্মবিশ্বাসী আছিলে আমি এইবাৰ বিপুল ভোটত জিকিম কিন্তু আজি প্ৰমাণ হ'ল আৰু এইটো মানে গণসমাবেগে অকল আমাৰ কথা কোৱা নাই মই যিবিলাক বিৰোধী পক্ষ তেওঁলোকক আজি লেচন এটা দিব তেওঁলোকে নিশ্চয় আজিৰ পৰা মানে একো যে কাম নহ'ব এইখিনি বুজি পাব এইটোৱেইতো না কিমান উৎসাহেৰে আহিছে সহজ কথা নহয় ৰাজনীতি মিটিঙত ৰাতিপুৱা 9টাৰ পৰা মানে 2টা-2:30 বজালৈকে থকাটো একো নোখোৱাকৈ এইটো সহজ কথা নহয় কিন্তু কাৰো মুখত মানে টায়াৰ্ড মানে খং উঠা এনেকুৱা দেখা নাই চবে হাঁহি মুডত ইয়াত যে কথা শুনিছে চবৰ কথা শুনিছে নাচিছে ইয়াৰ পৰা কি বুজায় তো মানুহৰ মনত আনন্দ আছে জোশ আছে যাৰ কাৰণে আজি এইখিনি হৈছে তো আমি বহুত বিপুল ভোটত সঁচাকৈ আমি জিকিম ইয়াৰ কাৰণে মাজবাটবাসী ৰাইজক মই ধন্যবাদ যাচিব লাগিব মইতো কৈছোঁৱে মাজবাটবাসী ৰাইজে মোক যথেষ্ট আশীৰ্বাদ দিছে মই 3বাৰ ইলেকশ্যন জিকিলোঁ মই MLA ইলেকশ্যন 2বাৰ জিকিলোঁ 2বাৰ বিধায়ক হ'লোঁ শেষত মই মন্ত্ৰীও হ'লোঁ লাষ্ট BTCটো জিকিছোঁ মানে ৰাইজে মানে মোৰ কাম কাজত সন্তুষ্টি প্ৰকাশ কৰিছে তাৰ কাৰণে মই ভাল পাইছোঁ মই যিমান পাৰোঁ ভাল কৰিবৰ কাৰণে মই চেষ্টা কৰিছিলোঁ তথাপিওতো মানে সবখিনি নোৱাৰে তথাপিও যে ৰাইজে সন্তুষ্টি মানে ক'ৰবা যদি কিবাও আছে মোক এইবিলাক ধৰা নাই এইবাৰো পুনৰ মোক তৃতীয়বাৰৰ কাৰণে বিধায়ক বনাব সবে যে আগবাঢ়ি আহিছে মানে মই মাজবাট সমষ্টিবাসী ৰাইজক মই বহুত বহুত ধন্যবাদ যাচিছোঁ ৰাইজে তো এনেকুৱা লাগে মানে 9 তাৰিখ কেতিয়া আহে এইটোৱে মই এতিয়া মেল মিটিং কৰিব গ'লে ৰাইজে কয় কিয় আৰু আহিছে ছাৰ আহিব নালাগে আমি আৰু হৈ গৈছে আৰু নাহাকে চলিব আপুনি আৰামত ৰেষ্ট লওক ইমান কষ্ট কৰিব নালাগে এই কথাটো কৈ আছে গম নাপাওঁ তেখেতে কিয় আহিছে কিন্তু এইবিলাক ঘূৰি থকাটো আমাৰো বেয়া লাগি আছে আমিতো তাক এটা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে আমাৰো সন্মান দিব মন যায় নিৰ্বাচনৰ সময়তহে তেনেকুৱা উদাহৰণ আছে নেকি কোনোতো অহা নাই তো আহিব লাগিছিল আৰু হা চাইলেণ্ট মই বুজি নাপাওঁ ইমান মই নাজানো এইবিলাক কিন্তু আমাৰ লগত যি আছে আমি এতে বুজি পাওঁ আৰু আমাৰ লগত যি আছে আমি 1 লাখ ভোট পাম এইখিনি বুজি পাওঁ বাকি আদার্স কি ভোট থাকিব এটো কোনে পায় কোনটো ইউপিপিএল পাব কোনটো কংগ্রেস পাব কোনটো জেএমএ পাব এটো মই নিজে ক'ব নোৱাৰো কিন্তু আমি 1 লাখ ভোট পাম স্যার কালি রোটা উধাই মানুহক নোটিস দিব এভিকশনৰ কেডা লেটাৰ পঠাব এনে লেকচাৰত যদি শান্তিকৈ হ'ব নেকি এটা মানুহ ঘৰ দুৱাৰ বনাই তাক যদি এভিকশন কৰিম বুলি কয় মানুহ কি শান্তিত থাকিব পাৰে যিমানে মাছ মাংস খোৱাক নাখাবই নিজে যে তেতিয়া এই কি আছিলে তেওঁলোকৰ ফেৰেংগা নহয় ফেৰেংগা তেখেতে লেন এণ্ড ৰেভিনিউ EM আছিলে বোলে ভগৱানকো বোলে স্বয়ং ভগৱানক বোলে নাপাছে তেওঁলোকৰ হাতত তেতিয়াহ'লে